নমস্কাৰ। কালি মই ঘৰ আহি পাওঁতে অলপ পলম হ'ল আৰু আহি দেখিছোঁ ঘৰত একদম উদাস পৰিৱেশ। মাৰ চকুত জলজলীয়া, ভণ্টি উচুপি আছে। মোৰ ভয় লাগি গ'ল। মই মাক সুধিলোঁ, মা কি হৈছে? মায়ে ক'লে, বিক্ৰম মৰিলে। মই বোলো, কি বিক্ৰম মৰিলে? তাকতো মই অলপ আগত লগ পাই আহিছিলোঁ। এতিয়া মায়ে কৈছে, সি নহয় চিৰিয়েলৰ বিক্ৰম মৰিলে। মই বোলো, কি? চিৰিয়েলৰ বিক্ৰম মৰিলে? মা হ'ব দিয়া, চিৰিয়েলৰ বিক্ৰমে মৰিছে। ইমান ভাল এক্টিং কৰিছে, ইমান ভাল চাউণ্ড ইফেক্ট, ভাল ডাইৰেকশ্যন, ইমান ভাল চিৰিয়েল এখন আহিছে অসমীয়া। মৰিলে একো নহয় দিয়া। আকৌ আহিব তেওঁলোকৰ চিৰিয়েল। তুমি মোলৈ চাহ এখন বনোৱাকৈ যোৱা। মই জাষ্ট ক'বলৈহে পালোঁ। মাটো ইফালৰ পৰা একদম জকজকাই আহিলে। বোলে উষা নোহোৱাৰ জহনি নিয়া, হাই জাইট নিয়াটো ইফালে বিক্ৰম মৰি শেষ হৈ গৈছে। আমাৰ ইয়াত ঘৰত চাহৰ জুতি লাগে। তই নমৰ কেলে? বোলো, মা ৰ'বা। সিহঁতি চিৰিয়েলত মৰিছে, মই তোমাৰ নিজৰ ল'ৰা। মই মৰিব লাগে? মায়ে কৈছে, বোলে তই কি বুজি এইবোৰ কথা? এনেকুৱা লাগিছে যেন বিক্ৰম যেনিবা চিৰিয়েলত নহয়, যেনিবা আমাৰ ঘৰতে মৰিছে। পৰহিলে তিলনি যেনিবা আমাৰ ঘৰতে পাতিব বিক্ৰমক। মই বোলো, মা ৰ'বা, ইমান চিন্তা কৰিব নালাগে। মায়ে কৈছে, তই কি বুজিবি? ইমান কষ্টুৰিক ভাল পাইছিলে, বিয়া পতাৰ আগতে এনেকুৱা হ'ব বুলি কোনে জানিছিলে? মই বোলো, মা ৰ'বা, সিহঁতি চিৰিয়েলত বিয়া পতাৰ কথা কৈছে। মই থম মদন গোপাল এই সুদৰ্শন ডেকা ল'ৰাটো তোমাৰ মুখৰ আগত খাৰা হৈ আছোঁ। বিয়া বয়স নহ'লেও 2-3 বছৰ ভিতৰততো পাতিব পাৰি, হয়নে নহয়? মোলৈ কথা চিন্তা কৰা, মোৰ বিয়াৰ কথা চিন্তা কৰা। তুমি বেলেগৰ কথাত মাথা মাৰি আছা। মায়ে মোক ওলোটাই গালি দিছে। ভবাই নাছিলোঁ সি এনেকৈ মৰি যাব বুলি। মই বোলো, মা চোৱা, দুখ বেলেগ জেগাত আৰু কলিজা ভঙাৰ কথাটো বেলেগ জেগাত। ভবাই নাছিলোঁ বুলি যে মোৰ আগত নকবাই। ক্লাছৰ নামত এজনীয়ে আছিলে, এতিয়াও আছে। ভবাই নাছিলোঁ বুলি কৈ পেলাই উজান বজাত এটা কোলাত লৈ ল'লে। শুকান ৰুটি ফালি পেলাই মুখত খুৱাই দিছে। কিমান কষ্টৰে চাইছোঁ মইহে জানো। ভবাই নাছিলোঁ। 1 মিলিয়ন ভিউ চাগে, 0.5 মিলিয়ন ভিউ মান চাগে ময়ে দিলোঁ কান্দি। গানটো ভাল হৈছে। অন্তৰৰ দুখ বহুত, কিন্তু উপায় নাই। একো নহয়, আকৌ চাওঁগৈ। ভবাই নাছিলোঁ।